ওচৰত আহচোন, এটা কথা কওঁ ওচৰত আহ। আছো দিয়া, এতিয়া কোৱা কি কি কথা জলদি কোৱা। কথাটো মানে কি জানানে, এই আমাৰ এন্দুৰ মাৰা গাঁৱৰ মালতী বাইদেউক চিনি পোৱা না? মালতী বাইদেউক আৰু কিয় চিনি নাপাম, চবে চিনি পায়। মই চিনি পাওঁ কিয় নাপাম, বাইদেউ পাওঁ। কি হ'ল, কিবা কৰিছে নেকি তাই? নাই একো কৰা তেওঁৰ আছে ল'ৰাটো আছে ৰাজক চিনি পোৱা না? ৰাজক চিনি নাপাম নে আৰু, ৰাজক চিনি পাওঁ। কিয়, ৰাজে কি কৰিলে, কাক মাৰিছে নেকি? নহয় বাদ দি কি হ'ল জানানে, ৰাজে মোক দুদিন আগত মানে সি মোক ভাল পোৱাৰ কথা দিছিল। সি বোলে মোক চাই থাকোঁতে ভাল পাই পেলাইছে। আৰু এতিয়া মোক উত্তৰটো দিব দিছিল। এতিয়া মই 2 দিন পিছত উত্তৰটো দিম বুলি ক'লোঁ। তই এতিয়া কি বুলি উত্তৰটো দিছে নে দিয়া নাই? নাই দিয়া যোৱাকালি মই যে খগেন মহন্তৰ দোকানত মাল আনিব গৈছিলোঁ, তেতিয়া সি মোক ৰাস্তাত লগ পাইছিল। ৰাস্তাত লগ পাই কি ক'লে? ৰাস্তাত মোক দেখা পাই সি মোক মাতি আছিল, কিন্তু মই শুনা নোপোৱা ভাওজৰি মই গুচি আহিলোঁ ঘৰত। শেষ বোলে মই উত্তৰটো দিব লাগে, কিন্তু মই শুনিছোঁ, কিন্তু শুনা নোপোৱা ভাওজৰি গুচি আহিলোঁ। চম্পা, তয়ে কচোন এতিয়া মই কি কৰোঁ, তাক ভাল পাম নে নাপাম? বাইদেউ, তোমাক কি চিন্তা কৰি আছা? ভাল পাম বুলি ক'ব, আজি ভাল পাইছা। খোৱা বস্তু খাই বাদ দিবা, তাৰপিছত আৰু কাৰোবাক ভাল পাবা, কি টেনশ্যন আছে? নহয় ভাল পোৱাৰ পিছত আৰু বেলেগক ভাল পাব নোৱাৰি না, বেয়াও লাগে। কাজিয়া হ'লেও বেয়া লাগিব, তাকে চিন্তা কৰি আছোঁ। কি কৰোঁ, মই উত্তৰটো দিম নে নিদিম? বাইদেউ, একো চিন্তাই কৰিব নালাগে। মোক সোধালে মোক লগে লগে মই উত্তৰটো দি দিলোঁ হয়, লগে লগে পাম বুলি ক'লোঁ হয়। তই যে কিয়মান ৰখি আছা ন? এতিয়া কি কৰিম, মই উত্তৰটো দি দিম নে? বাইদেউ, দি দিয়ক, লগে লগে উত্তৰটো দিব লাগে। কিয় ৰখি থাকিব লাগে? আৰু তেনেকুৱাই যুগ হৈছে, লগে লগে ভাল পোৱা, লগে লগে উত্তৰ দিয়া। নহয়, আমাৰ ককা যি আছে, ককাক লৈ মোৰ ভয় লাগে। যদি ককাই কিবা কৈ গম পাই যায় কথাটো, ককাইটো কেনেকুৱা খং গমেই পোৱা, সেইকাৰণে মোৰ ভয় লাগি আছে এতিয়া। ককাই বুঢ়াই গমেই নাপাই দিয়া, মই নকওঁ দিয়া। চম্পা, কাইলৈ উত্তৰটো দি দিম তাক, মাইকি ৰাজক। বাইদেউ, জলদি জলদি উত্তৰটো দি দিবা। মই তাক ফেনি বুলি ল'ব পাৰিম, ফেনি বুলি তাক কাটাই কিবা কিবি খাই থাকিব পাৰিম। দিয়া হ'ব দিয়া, মই কালি তাক উত্তৰটো দিম দিয়া। হ'ব দে।